ফাউন্ডেশনৰ এটা সুখৰ খবৰ আজমল ফাউন্ডেশন বা আজমল সুপাৰ 40 দ্বাৰা আমাৰ ট্ৰাষ্টি মৌলানা বদৰুদ্দিন আজমল সাহেব সিৰাজউদ্দিন আজমল সাহেব বা আজমল পৰিয়ালে যিখন স্কুল এস্টাবলিশ কৰিছিলে আজমল মডাৰ্ণ ৰেসিডেন্সিয়েল স্কুল এই নামেৰে এই স্কুলখন ছাত্ৰ ছাত্ৰীসকলে খুব ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে অকল বাৰ্ষিক পৰীক্ষাবোৰতে নহয় বা এনুৱেল এক্সামিনেশনছ বিলাকতে নহয় বোৰ্ডৰ এক্সামছতো ভাল ফলাফল দেখুৱাইছে ইয়াৰ উপৰিও সকলো অলিম্পিয়াডছ সায়েন্স ম্যাথছ ইংলিশ বা সোশ্যাল সায়েন্স এই সকলো অলিম্পিয়াডছ বিলাকত ভাল ফলাফল দেখুৱাইছে আৰু তেওঁলোকে সোণৰ পদক পাবলৈ সক্ষম হৈছে লগতে এই বছৰ তেওঁলোকে 7 লাখতকৈ অধিক স্কলাৰশিপ পইচা পাইছে অলিম্পিয়াড বিলাকত যোগ দি এস্টাবলিশ কৰা হৈছে যাতে লৰাছলিখনিয়ে স্কুল অৱস্থাৰ পৰাই কম্পিটিটিভ এক্সামিনেশনছ বোৰ ফেস কৰিব পাৰে নীট জেই বা সিভিল সার্ভিস এক্সামিনেশনস এইবিলাক যাতে ফেস কৰিব পাৰে তাৰে যেটো কোচিং এটো লগত দি তেওঁলোকক প্ৰিপেয়াৰ কৰা হয় এই গোটেই ব্যৱস্থাটোৰ কাৰণে এই সফলতাবোৰৰ কাৰণে ৰিসেন্টলি যোৱাকালি যেটো ওয়াৰ্ল্ড স্কুল সামিট যেটো ডুবাইত হৈছে তাতে আমাৰ বিদ্যালয়খনৰ হৈ আমাৰ ডক্টৰ খসৰুল ইছলাম সাহেব ডাইৰেক্টৰ আজমল ফাউন্ডেশন আৰু প্ৰজেক্ট হেড মিস্টাৰ আব্দুল কাদিৰ সাহেব দুইজনে উপস্থিত হৈ পেলাই এই এডুকেশনাল এক্সেলেন্স এৱাৰ্ড 2024 যেটো এৱাৰ্ড পাইছে স্কুলখনে এখন তেওঁলোকে গ্ৰহণ কৰিছে